সৰস্বতী পূজা বৰ ধুনীয়া লাগিছে দেই আজি কাক বেছি আমাৰ এই মৰমৰ বৌ বৌটো ভালে লাগিছে বাৰু এক ভাল লাগিছে তোমাক বেয়া লাগিছে গোটেই কেইজনকে বহুত ধুনীয়া লাগিছে আৰু আমাৰ এখেতটো একদম হিৰো হৈ আহিছে আজি কাক পতা ঠিক নাই আৰু দেই চশমা লগাই একদম পুৰা হিৰো ন হিৰো এনে চাই দিয়া এবাৰ ছোৱালী পতাব আহিছো এনে কৈ আছে নে কথা তুমি মোলত নুহৰিবা আজি কি এনে কি ক'লা তুমি আজি মোলত নাথাকিবা মই ছোৱালী পতাম ঠিক আছে মই বেলেগ চাম আজি তেন্তেহ'লে পাৰ্মিশ্যন আছে যদি তেন্তেহ'লে ঠিক আছে ন হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ এনাডাৰ ভিডিঅ' তো আজি সৰস্বতী পূজা যাব আজি 5-6 দিন হৈ গ'ল তো ভিডিঅ' দিব পৰা নাছিলোঁ তো আজিহে ভিডিঅ'টো দিছোঁ তো সকলোৱে চাব ভিডিঅ'টো আৰু ইমান বেছি ফুৰিব নোৱাৰিলোঁ কাৰণ বৰষুণ বতৰ বাছ দেৱী মাক সেৱা প্ৰাৰ্থনা কৰি তো অলপ এনেই ওলাই গ'লোঁ আৰু তো চাই থাকক ভিডিঅ'টো নাই ন আজি ইমান ঠাণ্ডা বতৰ যে কেনেকুৱা ঠাণ্ডা বতৰ আগতেওতো পাৰি ন কি হ'ল কেনেকুৱা লাগিছে দললৈ গৈ আছো মানুহ নাই কোনো নাই মানুহ ন এইয়া দল এইয়া মানুহ থাকিলে ভাল লাগে মানুহ কোনো নাই আছিলে গ'লগে মানে বতৰটো ইমান ভাল নহয় ন বৰষুণ বতৰ হয় সেইকাৰণে সৰস্বতী পূজা বুলি আহিলোঁ আৰু বৰদোৱালৈকে ভালেই কৰিলা